थैंक यू. कितने का है थाली मेरा? 50 सर. 350. 50. अनबॉक्सिंग करूँ এতিয়া ফৰ্টিছৰ স্পেচিয়েল ভেজ থালি কি আছে. ভোক লাগিছে এতিয়া বহুত আৰু মই আছোঁ গুৰগাঁও ফৰ্টিছ হস্পিটেলত আৰু যিহেতু এতিয়া সময় হৈ গৈছে আৰু আপোনালোকে ভিডিঅ'টো চাগে দুপৰীয়া দেখা পাব কিন্তু এতিয়া ৰাতি সময় হৈ গৈছে 9 বাজি পাৰ হৈছে আৰু জমাটত অৰ্ডাৰ দিবৰ কাৰণে মই স্পেচিয়েলি যি বিচাৰিছিলোঁ সেনেকুৱা ধৰণৰ খানা মই পোৱা নাই সেইবাবে মই ফৰ্টিছ গুৰগাঁৱৰ স্পেচিয়েল যিটো ভেজ থালি সেই ভেজ থালি ইয়াত নন ভেজ নাপায় ভেজ থালি অৰ্ডাৰ দিছোঁ চ' লেটছ চি কেনেকুৱা হয় ইয়াৰ ফৰ্টিছ হস্পিটেলৰ ভেজ থালি. আনবক্সিং কৰোঁ এতিয়া ফৰ্টিছৰ স্পেচিয়েল ভেজ থালি কি আছে. লুকছ গুড. চাহী পনীৰ দেখা পাইছোঁ ইয়াত আৰু ইয়াত ডেজাৰ্ট আছে আৰু ডাল দিছে বঢ়িয়া এণ্ড ইয়াত কি আছে লেট মি চেক. এয়া কোৱালিটি আৰু কোৱান্টিটি বাৰু অলপমান কম. বঢ়িয়া লচ্ছা পৰাঠা দিছে বঢ়িয়া লচ্ছা পৰাঠা দুখন দিছে চ' ইটছ গুড. খাই চাওঁ তেতিয়াহ'লে কেনেকুৱা লাগে তাৰপিছত ৰিভিউটো দিম. দেৰি বহুত হ'ল খোৱা আৰম্ভ কৰোঁ অলপকৈ প্ৰথমতে চাহী পনীৰটোৰ লগত কেনেকুৱা লাগে খাই চাওঁ অলপমান. ইটছ গুড. মানে নৰ্মেলি হস্পিটেলৰ খানাক লৈ যেনেকুৱা কয় এইটো মিক্স ভেজ দেই মিক্স ভেজ. ভেৰি নাইচ. মই এবাৰ আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ ইয়াত জাষ্ট ৰাইচ চাহী পনীৰ এণ্ড মিক্স ভেজ এই তিনিটা আছে ইয়াত. এই তিনিটা অলপ পৰ্চন এটা খালোঁ. এতিয়া মই লচ্ছা পৰাঠা দিছে উইথ বাটাৰ লগাই দিছোঁ অলপমান. এইটোৰ লগত অলপমান টেষ্ট কৰি চাওঁ ৰ'ব চাহী পনীৰটো কেনেকুৱা লাগিছে. ভেৰি টেষ্টি. এতিয়া মই বঢ়িয়া চানা ডাল দেখিছোঁ অলপ চানা ডাল ল'ম এতিয়া ইয়াত. লেটছ টেষ্ট উইথ দ্য চানা ডাল লগত কেনেকুৱা লাগে চাওঁ খাই চাওঁ. এভৰিথিং ইজ বেটাৰ আৰু ইয়াৰ লগতে নিমখো দিছে কিন্তু মই যিহেতু নিমখ দৰকাৰ নাই সেইবাবে মই নিমখ নাখাওঁ বাৰু. আৰু মই আকৌ কৈছোঁ নিয়মমতে হস্পিটেলত মানে ইমান ভালকৈ খানাটো নৰ্মেলি মানে এটেণ্ডেণ্টৰ খানাটো ইমান ভালকৈ নাপায় বাট যিহেতু ফৰ্টিছ ইজ এ ৰেপুটেড কোম্পানী চ' সিহঁতৰ খানাটো বহুত ভালকৈ বনায়. আৰু পেচেণ্টৰ খানা একদম মছলা নাথাকে দেই মিছা নকৰোঁ. প্ৰথমবাৰ মই দেখিছোঁ ডাল মাখনি দি দিয়ে আৰু পেচেণ্টকো পনীৰ দিয়ে কিন্তু পনীৰত মছলা নামত একো নাথাকে. কণ্টিনেণ্টেল ফুডো থাকে ইণ্ডিয়ান থাকে চাউথ ইণ্ডিয়ান থাকে আৰু যিখিনি ফৰেইনৰ যিখিনি থাকে পেচেণ্ট থাকে পেচেণ্টখিনিৰ কাৰণে স্পেচিয়েলি বাহিৰা খানাও আনি দিয়ে সিহঁতক নন ভেজ আনি দিয়ে. কিন্তু ফৰ ইণ্ডিয়ান পেচেণ্টছ ফৰ্টিছ গুৰগাঁৱত বা ফৰ্টিছৰ কোনো এটা ব্ৰাঞ্চত নন ভেজ এলাউড নাই অনলি ভেজ. বাট এনেকুৱা যদি ভেজ যদি থাকে তেতিয়াহ'লে কি প্ৰব্লেম আছে. ইভেন আমি এটেণ্ডেণ্ট আমাৰো প্ৰব্লেম পোৱা নাই. মই লচ্ছা পৰাঠা দি এতিয়া অলপমান ভেজ খাওঁ মিক্স ভেজ অলপ খাই চাওঁ. ভেৰি ডেলিচিয়াছ হয় মানে বেছি চামুচ ব্যৱহাৰ কৰি থাকিও ভাল নালাগে. অলপ ডাল লগত খাওঁ. ভেৰি নাইচ. লগতে চুইট ডিছ আছে আৰু এইফালে আপোনালোকে দৈ দেখা পাইছে এইটো ইটছ চুইট মিঠা দৈৰ লগতে এবাৰ খাই চাওঁ. হেল্ডি ফুড 315 rupees লৈছে এইটো ভেজ থালিটো. নৰ্মেল ভেজ থালি হালদিৰামতো পায় কিন্তু সিহঁতে কেনেকৈ বনাই নাজানো. এটলিষ্ট যিহেতু সডেক্সৰ হাতত আছে চ' দে আৰ টেকিং কেয়াৰ অফ অল দ্য
people who were admitted in hospital along with the attendants. So গোটেইখিনি খাই ভাল লাগিছে. চ' মই খানাখিনি খাই শেষ কৰোঁ আৰু আপোনালোকেও খানাটো খাওক. আৰু চ' মই ৰিভিউ দিলোঁ আজি অসমীয়া ৰিভিউ মাষ্টাৰ পেজত ফৰ্টিছৰ এটেণ্ডেণ্টৰ বাবে কেনেকুৱা ধৰণৰ খানা আপুনি অৰ্ডাৰ দিব পাৰে. আৰু বেলেগ বেলেগ খানা বহুত আছে, কিবা যিহেতু ৰাতি হৈছিলে সেইবাবে মই ৰাতিৰ বাবে ভেজ থালিটো অৰ্ডাৰ দিলোঁ. আৰু দেখা পালে আৰু নৰ্মেল খানাটো খাই দিলোঁ. আপোনালোকে খাওক আৰু চাই থাকিব অসমীয়া ৰিভিউ মাষ্টাৰ. থেংক ইউ ছ' মাছ.